নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভালেই। মই বহুত দিন হ'ল আপোনালোকৰ ওচৰলৈ ভিডিঅ' লৈ আহিব পৰা নাই। কমেডি ভিডিঅ' হওক, ব্লগ হওক লৈ আহিব পৰা নাই, কাৰণ মোৰ ল'ৰাটোৰ অকণমান বেমাৰ হৈ আছে তাৰ কাৰণে। আজি ভাবিলোঁ এটা সৰু ৰেচিপিকে লৈ আহোঁ। আজি মই ভেদাইলতা আৰু নৰসিংহ সৰু মাছেৰে এটা ৰেচিপি বনাম বুলি ভাবিছোঁ। গতিকে চাই থাকক আপোনালোকে মোৰ এই সৰু ৰেচিপিটো। ইয়াতে নৰসিংহ আৰু ভেদাইলতাখিনি মিক্সিত পিচি লোৱা আছে। এয়া চাওক, ইয়াতে পানী দি লোৱা আছে। এনেওতো পানী দিব লাগিব, গতিকে ইয়াতে পিচি পেলাই পানী দি লৈছোঁ। আৰু এয়া হ'ল সৰু মাছ দিম আজি। এনেই মানে খাওঁ, কিন্তু সৰু মাছেৰে বনাই পোৱা নাই। আজি সৰু মাছেৰে বনাম। আৰু এইখিনি এই 4টা আলু দিম। আলু ইয়াত ভাঙি দিম, তেতিয়া অকণমান গোটা টাইপৰ হৈ যাব আকৌ। আৰু ইয়াত পিঁয়াজ জলকীয়া কাটি লোৱা হৈছে। চাই থাকক বাকীখিনি আপোনালোকে। ইয়াত তেল গৰম হ'লেই আমাৰ। এতিয়া পিঁয়াজ জলকীয়াখিনি ভাজি লওঁ অকণমান। বেছি ভাজিব নালাগে, অকণমান ভাজিলেই হৈ যাব। এয়া চাওক, অকণমান ৰঙচুৱা হোৱালৈকে আমি লৰাই আছোঁ। আৰু এতিয়া ইয়াত আমি সৰু মাছখিনি দি ল'ম। সৰু মাছখিনি তাৰমানে আমি ৰাতিতে ফ্ৰাই কৰি থোৱা হয়, সেইকাৰণে অকণমান আকৌ ফ্ৰাই কৰি ল'লোঁ। এইখিনি অকণমান লৰাই ধুনীয়াকৈ ভাজি ল'ম। আৰু এতিয়া আমি ইয়াতে আলুখিনি দি দিম। আলুখিনিও মাছৰ লগতে একেলগে দি পেলাই আমি ভাজি ল'ম। গোটেইখিনি আলু দি দিছোঁ একেলগে, দি পেলাই ভালকৈ লৰাই ধুনীয়াকৈ ভাজি ল'ম। ইয়াত আমি বেলেগ মছলা একো ব্যৱহাৰ নকৰোঁ, কাৰণ ভেদাইলতা নৰসিংহ পেটৰ কাৰণে বহুত ভাল হয় খাবলৈ। ইয়াত যদি বেলেগ মছলাজাতীয় বস্তু দিয়া যায়, এই পেটৰ কাৰণে ভাল নহয়, গতিকে মছলা একো ব্যৱহাৰ নকৰোঁ। এইখিনি অকণমান সময় ভাজিবলৈ দিছোঁ। আৰু ইয়াত নিমখ দিছোঁ, সোৱাদ অনুযায়ী নিমখ দিছোঁ। আৰু এতিয়া আমি ইয়াত অকণমান ৰং গুড়া দিম। ৰং গুড়িখিনি দি ল'লোঁ, বেছি দিব নালাগে। আৰু এইখিনি আমি ভালদৰে লৰাই ধুনীয়াকৈ ভাজিবলৈ দিম এতিয়া অকণমান টাইম। আৰু এতিয়া দিছোঁ আমি লগতে ভেদাইলতা, পিচি লোৱা ভেদাইলতা আৰু নৰসিংহৰ জোলটো। ইয়াত এনেকৈ মায়ে চেকনিৰে চেকি লৈছে, কাৰণ এইবিলাক খালে হেনো হজম নহয় সোনকালে। ধুনীয়াকৈ চেকনিখনত চেকি পেলাই মায়ে ৰসখিনি উলিয়াই লৈছে। গোটেইখিনি ৰসে দি দিছে মায়ে, অকণমানো এনে যাবলৈ দিয়া নাই। বন্ধুসকল, আপোনালোকে জনাবচোন, আপোনালোকে এনেকৈ খায়নে? আৰু এতিয়া আমি ইয়াত অকণমান পানী ব্যৱহাৰ কৰিছোঁ। পানীখিনি দি পেলাই অকণমান লৰাই আমি এইখিনি ঢাকোন দি থৈ দিম।
আৰু এইয়া চাওক আমাৰ আঞ্জাখন ধুনীয়াকৈ উতলি আছে। ইমান ধুনীয়া হৈছে দেখিবলৈ। চ' আপোনালোকে এনেকৈ খাবচোন, বহুত ভাল লাগে। সৰু মাছেৰে ভেদাইলতা আৰু নৰসিংহ ৰসখিনি এনেকৈ উলিয়াই পেলাই আলু এটাৰে এনেকৈ দি খাবচোন, পেটৰ কাৰণেও বহুত ভাল হয়। চ' আমাৰ আঞ্জাখন ৰেডি হৈ গ'ল। গতিকে বাই বাই বন্ধুসকল, ৰেচিপিটো চাই কেনেকুৱা লাগিলে জনাব।